কুকুৰ ক'ত মৰাই তো হৈছে বান্ধাটোক চাওকে ক'ত মৰবে কাৰণে গৈছে অ' বান্ধাৰ নাম তলো পাৰাই বাবু নাম নিজে জীৱনটোৰ কথা চিন্তা নকৰে সি নিজে পঢ়িব ই আমাৰ পাৰ্কা জানা নেকি ফুটবলতো পাৰ্কাৰে বা ক্ৰিকেট চিকেটতো পাৰ্কা দিছে অলপ চলপ ওয়েলকাম ব্যাক টু মাই চ্যানেল যে আমার বাবু আছে মোৰ লগত চলি ইমান ডাঙৰ একাডেমি আছে থাকি ওকে মেসেজ পে হইছে না হওয়া চলি মুখ শুনে হয় গেছি পে হইছে না মেসেজ গাইস এটা বস্তু এটা আনি আছে ট্রাইপড কি বুলি কে হানো তো নিজে বস্তুটোৰ মুখে দিও কি বলে বস্তু এটা দিছে কি দিছে স্কেটবোর্ড বলে বাবু মানে এটা কথা ই বলে কি দিছে হানো কি বুলি কয় তো কো স্কেটবোর্ড গাইছো হাল পা যেটো চাকা আছে হান মানে প্লাই নিচতে বস্তু আৰু বলে স্কেটবোর্ড কয় আজি আজি লুলু জগতে আন্ধাৰ বাবাৰে মুখখন গাইছ থাকিয়া পাৰা না অৱস্থা না ভিডিওটো আপলোড দিলো আজি মানে কি জানিছ অলপ ৰদা দেখালি যদি জিন যাবি 19 তাৰিখ ৰব গৰম গৰমে ভিডিওটো আপলোড মানে কি সুন্দৰ নজাৰা হৈছে আমাৰ মানে ই দেখা মানে মই জুমিং কৰি দেখিছো কি সুন্দৰ নজাৰা হৈছে আমাৰ চাব পাৰে পাহাৰ আছে তারপরে মোটামুটি ক'ৰবাত দুটা মানুহৰ গৰুৰ সমান চৰা কৰা গৈছে বেছি চৰা কৰা দুটা মানুহৰ গৰুৰ সমান চৰা কৰা গৈছে মই এক্সাম্পলত মানে নিশ্চয়কৈ 5টা মান হ'ব 52 নিশ্চয় 5টা মান হ'ব এইটো আমাৰ A few moments later এইখানে মই চেৰত ফাৰ্ষ্ট বহিলোঁ ভাল দিছি গাইছ চেৰত অলপ বহিছোঁ ললোঁ এতিয়া কথা বতৰা পাতি লাগব গাইছ তেতিয়া আমাৰ এখন বাৰী কেনে চাই লওক আমাৰ তাতে ভাল গাড়ী চাব পাৰে মানে তো কেনে আন জাগা গেলে মানে একদম হুম ধুনীয়াৰ গাছ চাছ আছে সেইটো ভাল লাগে মোৰ গাইছে হেন হেৰি আছে সেহানত মানে একদম মানে জগিং চগিং মানে দাউৰ বাই উঠিব পাৰি গাইছ মানে মইতো আৰু গাইছ মানে তখন হাত আছে সি বলে আমি কিবা অৰ্ডাৰ দিছি হা নাই বেদিনে আমি আনবক্সিং কৰি ফেন স্কেটবোৰ্ড য'ত আমি কাঠ প্লাই থাকে তাতে 7টা চাকা থাকে আৰু গাইছ মানে উঠি পেলাই আমাৰ এইখিনি দেখি কেনে আন জাগাখিনি কিবা কবি নে কি আছে বাৰীখনৰ কথা কিবা এখন কি বুলি কয় এখন কি তই ঠিক আছে এখন কি বুলি কয় গাইছ মই আপোনালোক ঘূৰোতে মই এখন কিবা জগিং কৰা গৈছে মানে ৰাতি গাইছ মানে হাগবে যেতিয়া আহিব ৰাতি হ'লে হাগবে এটা বোলে ভৈতে বোলে তাতে থাকিবও লাগি নাই কেতিয়াবা বানপানী বোলে এখন বোলে চাঙৰ ওপৰত দিছিল বোলে এখন বিছনীয়া গাইছ পইচা নাই বোলে গাইছ কি কৰিবা ইয়েতো আৰু মুখৰে ইমুৱা কৰিছে কচোন পইচা নাই বুলি একবাৰ গাইছ 2000 টকাৰ বোলে স্কেটবোৰ্ড এখন অৰ্ডাৰ দিছে পইচা না বোলে 2000 টকাৰ বোলে সি বান্দাৰ স্কেটবোৰ্ড অৰ্ডাৰ দিছে কিবা হৈছে নে কিয় বেবে থাকে বেবেকে থাকে নহয় ইমান কিবা হৈছে নে কি মেচ বেবে থাকা বেবে চাকত ধৰি চুৰি যায় বেবে থাকে আমাৰ তাতে কি বেবে থাকে নে এই কুকুৰক চাব পাৰে কি আৰু গাইছ কি বস্তু চাকে ফেণ্টাষ্টিক তোৰ মতাৰ কিনে লগেলিয়ে তুই কিনে লগেলি আগিন এইটো কিনে লগালা মই গমেই পোৱা নাই বানপানীৰ বোলে আগত নতুন পইচা নাই বোলে আৰু কৰবা লগে আছে থাকিলে এনেতে গাছত আমাক দিলি চাল্লা পইচা নাই তাৰ পুৱাতে ৰাতিৰে থাকবি কম্বাইন খান এটা বিছনা চান পালি ল'বি থাকিব থাকবি ইয়াতে আৰু গাইছে এইটো মোৰ শহীৰ ঘৰ মই জিম সেই পাকাৰ ঘৰটো দেখা পাইছে না সন্মুখতে যি আছে এইটো গাইছে আমাৰ শহীৰ ঘৰ তাৰ নাম হ'ল দৃষ্টি তাৰ ঘৰ এইটো আৰু তাৰ যে কাহিনী যোনটো ঘৰ আছে এইটো আমাৰ আকাশ নামৰ চলি তাৰ ঘৰ বুজি পাইছা আৰু গাইছ মানে গাছডাল ভাঙি গেল উঠাতে দেখি দাও এই বান্দারে উঠছে মই দেখি দাও আর এই মাত্র মোর লগত আসলি গাইছ কি পাগলা চলি এই আন্দাল ভাঙি ফেলা গাছডাল বান্দারে তো যাত কিবি আছে নে নাই বাছা ক'ত মরবে এই মাত্র ভাঙি এই যে ভৈছে বুলি একো নাই নেকি মোৰ এটা গাছত মানে সৰুতে গাছৰ এতিয়া ভয় গৈছিল এতিয়া মানে ভৈছে নকৰো এই বান্দাৰক চক গাই মোৰ এই বান্দাৰটো জাহাজ চলে একো নাই গাছৰ গ্যাং গাইছ মৰিলে গে চাওক হে মৰি চৰি গেলে কৰ পাৰা বাচাম আপু কেনেকৈ মৰাই তো চালা তাতে বোলে ওজন নাই যাব মৰবি ভাঙি এই মাত্ৰ ভাঙি গুচি গাইছ আৰু ক'ত মৰি এতিয়া মোৰ তাত ফাঁচি লাগি মৰিলোঁ মই মাৰা বুলি ভাবি চালা পেট খুজিছে কেনেকৈ চালা মোক মেকুত্তাও বুলি কওঁ ব'ল মেকুত্তাও গাইছ পেটাল হাতে বলে ভালকৈ যাই বেছি
কৈ দিম মেঘ কুত্তাও বেতাল যাক মনত কৰ আৰু ক'ত মেঘ কুত্তাও ইমান কপিয়েট কিয় কৰা কি কপি মই বোলে কপি কৰিছোঁ আমাৰ বেতালৰ বোলে কপি কৰিছোঁ বেতালটা আমাৰ বৰ ভাগৰ উন্নতিৰ ফল আপোনালোকক এটা কথা কৈ দিয়ক এই কওক। আমি বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট মানুহবিলাক ইমান বুৰ্বক নহয় ছাবস্ক্ৰাইব নকৰে তই ছাবস্ক্ৰাইব নকৰিলে সি ছাবস্ক্ৰাইব তই নকৰিবি নেকি তই বেগাৰে ভিডিঅ' আইঅ বঢ়িয়ান গেল মোৰ বাপৈ গাইজ এই মামুৰি ধৰা জালত লাগি গ'ল এগাল বঢ়িয়ান মন পেলি দেখবে A few moments later. কুকুৰ ক'ত মৰাই তই চালা ক'ত মৰে ক'ত নমৰে মানুহ ধৰিবই নোৱাৰি পৃথিৱীখনত আজি যুগত মানুহ ক'ত মাৰদাত দি হৈ মৰে ক'ত ফাঁচি দিওঁগৈ মৰে ক'ৰবাত নিজে আল্লাহ ঈশ্বৰৰ হুকুমত যায় তই কাৰ হুকুমত যাব আহিছে তই কৈছে বান্ধাটোক চাওকে ক'ত মৰিবৰ কাৰণে গৈছে বান্ধা নাম তো ল'ব ৰায় বাবু নাম পৰিছে মোক কম কম ডাঙৰ গাইছে হেকাতডাল ল'বা আছে কম ডাঙৰ গাইছে যেইডাল ল'বা আছে দেখা পাইছে তাৰপিছত পানী গেলি লেতেৰা চকে গাইছ আলাই লাগি বান্ধা নাম বাচা মৰিব ইমানকে হেৰি কৰা নম্বৰত বাসা বাস নম্বর বাসা আরে আল্লাহ তাত গুচি যায় নামবি না মানে গাইজ খবা উঠছো যে মৰিবে ইমান ভাল পায় চালা আজিৰ যুগৰ মানুহগিলানো কেন আহিছে বা পাৰ্কাৰ হ'ব যায় হেকাৰ হ'ব যায় কিন্তু নিজৰ জীৱনটোৰ কথা চিন্তা নকৰে সি নিজে পঢ়িব ই আমাৰ পাৰ্কাৰ জানা নেকি ফুটবলততো পাৰ্কাৰে বা ক্ৰিকেট চিকেটতো পাৰ্কাৰ দিছে অলপ চলপ বাকী নহ'লে এক গাঁৱত মাৰি সমান কৰি দিম চাল্লা গাঁৱৰ গৌৰৱ হয় এতিয়া ই আৰু মই যাওঁ বাকী শুন মোক ঠিক লৈ যাওঁ তোমাৰ ঘৰ মই চিনি নাপাওঁ গাইছ মজা ইমাৰ্জেঞ্চি কথা কৈ যাওঁ এই ভাবিখন আকাই ৰাতি নাহিব আকাৰ ৰাতি 12টা বজাত আহি কিন্তু ভালকৈ ঘূৰি নাযাব বোকা বোকা কিছুমান সঁচা কথা আমি সঁচা কথা কাৰণ আমি থাকি পাইছোঁ আমি ইয়াতে ৰাতি আহি পাইছোঁ সেইকাৰণে ৰাতি এই ঘৰটোতে দেখিছোঁ আৰু ৰাতি ব্লগ কৰিব লাগে ব্লগ বনোৱা ৰাতি ক'বা ৰাতি জংঘলত মই বনাই দিম থকা কিন্তু গাইছ বলক এতিয়া আমি যাওঁ